হেল্ল' এভৰিৱান, মই সুস্মিতা। আহক আজি আপোনালোকক লৈ যাওঁ অসমৰ হাজোৰাহলৈ। বাইহাটা চাৰিআলিৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত থকা মদন কামদেৱক অসমৰ হাজোৰাহো বুলি কোৱা হয়। আপোনালোকে চাগে ভাবিছে হাজোৰাহো মানে কি? হাজোৰাহো হৈছে ভাৰতবৰ্ষৰ মধ্যপ্ৰদেশ ৰাজ্যৰ ছত্ৰপুৰ জিলাত হোৱা বিখ্যাত স্মাৰক স্থাপত্য শিল্প, আৰু সেই একেই স্থাপত্য শিল্প মদন কামদেৱৰ দেৱালয়তো পোৱা যায়। দেৱানগিৰি পাহাৰত অৱস্থিত এইখন এখন সুন্দৰ দেৱালয়। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ খুব সুন্দৰ, চাৰিওফালে গছ-গছনিৰে ভৰা। ইয়াতে অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষ আছে। বহু শতিকা হাবি জংঘলৰ মাজত লুকাই থকাৰ পাছত ২০ শতিকাত এই দেৱালয়খন পুনৰ আৱিষ্কৃত হয়। লগতে জানিবলগীয়া আৰু এটা কথা, ভাৰতবৰ্ষৰ বিখ্যাত পুৰীৰ জগন্নাথ মন্দিৰ আৰু এই দেৱালয়ৰ মূল মণ্ডপত পশ্চিমমুৱাকৈ চাকি জ্বলোৱা হয়। আপোনালোকে কেতিয়াবা আহিব এই দেৱালয়লৈ, তেন্তে আজিলৈ ইমানেই। পুনৰ আহি আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। বাই।